নমস্কাৰ, ৰূপকুমাৰ কাশ্যপ এডুকেশ্যন চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ লিংগ জ্ঞানম একবচন প্ৰয়োগম এই পাঠটো আমি আলোচনা কৰিম। এতিয়া মই আশা কৰিছোঁ সকলোৱে ভালদৰে মনোযোগেৰে শুনিবা। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সকলোবিলাক ইয়াত আলোচনা কৰা হ'ব। তোমালোকৰ এটা বহি উলিয়াই লোৱা, সেই বহীত মই কৈ যোৱা অনুবাদ বা প্ৰশ্নোত্তৰবোৰ তোমালোকে বহীত লিখি ল'বা, আৰু যদি কিবা বুজি নোপোৱা মোক কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াৰ পৰা প্ৰথম প্ৰশ্নটো হ'ব পাৰে, এই পাঠটোৰ পৰা প্ৰথম প্ৰশ্ন হ'ব পাৰে কি এই পাঠটোতে লুকাই আছে এটা কথা, লিংগ জ্ঞানম একবচনম চ। এতিয়া প্ৰশ্ন হ'ব পাৰে কি সংস্কৃতত লিংগ কেই প্ৰকাৰৰ। প্ৰথম প্ৰশ্ন, তেতিয়া তোমালোকে লিখিব লাগিব সংস্কৃতত লিংগ 3 প্ৰকাৰৰ, আৰু সেইকেইটা কি পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ বা নপুংসকলিংগ। ঠিক আছে, মই কি কৈছোঁ প্ৰশ্নটো ভালদৰে মনোযোগেৰে শুনা আৰু বহীত লিখি লোৱা যে সংস্কৃতত লিংগ কেই প্ৰকাৰৰ। সংস্কৃতত লিংগ 3 প্ৰকাৰৰ, পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ বা নপুংসক লিংগ। ঠিক সেইদৰে সংস্কৃতত বচন কেই প্ৰকাৰ বুলি প্ৰশ্ন কৰে যদি তোমালোকে উত্তৰ লিখিবা সংস্কৃতত বচন 3 প্ৰকাৰৰ, একবচন, দ্বিবচন আৰু বহুবচন। কিন্তু আমাৰ এই পাঠটিত লিংগ জ্ঞানম একবচন প্ৰয়োগম চ, এই পাঠটিৰ নাম হৈছে এইটো, অৰ্থাৎ ইয়াতে পুলিংগ, স্ত্ৰীলিংগ আৰু নপুংসক লিংগ এই তিনিটা লিংগৰ ব্যৱহাৰটো থাকিবই, লগতে ইয়াত একবচন প্ৰয়োগটোহে থাকিব, দ্বিবচন আৰু বহুবচন প্ৰয়োগ ইয়াত নাথাকে। ঠিক আছে, ইয়ালৈকে সকলোৰে বুজি পাইছা? এতিয়া ব্ৰেকেটত থকা শব্দবিলাক চোৱা। এছহ শব্দটোৰ অৰ্থ হ'ল ই যিকোনো হ'ব পাৰে, অৰ্থাৎ এইজনো হ'ব পাৰে, এইটো হ'ব পাৰে, এইডালো হ'ব পাৰে, এনেকুৱা। কাৰণ ওচৰত যিটো বস্তু ওচৰত আছে তাক আমি এছহ এই শব্দৰ দ্বাৰা আমি প্ৰয়োগ কৰিম, আৰু দূৰত থকাটো চহ। ইয়াতে দূৰত থকাটোৰ প্ৰয়োগ হোৱা নাই বাৰু। ঠিক আছে, ইয়াতে চোৱা এছহ ই পুলিংগত, ওচৰত যদি কিবা এটা বস্তু ওচৰত আছে তাত আমি এছহ, যদি পুলিংগ হয় শব্দটো তাত এছহ প্ৰয়োগ, যদি স্ত্ৰীলিংগ হয় তাত এছা প্ৰয়োগ, আৰু যদি নপুংসক লিংগ হয় তাত এতৎ প্ৰয়োগ। এই এছহ প্ৰয়োগ হ'ব পুলিংগত, এছা প্ৰয়োগ হ'ব স্ত্ৰীলিংগত, এতৎ প্ৰয়োগ হ'ব তোমাৰ নপুংসক লিংগ বা ক্লীবলিংগত। ইয়াতে 3টা পেৰেগ্ৰাফ আছে চোৱা। এই প্ৰথম এইটো পেৰেগ্ৰাফ হৈছে পুলিংগৰ পেৰেগ্ৰাফ, এইটো হৈছে স্ত্ৰীলিংগৰ পেৰেগ্ৰাফ, আৰু তাৰে পিছতটো হৈছে তোমাৰ ক্লীবলিংগ বা নপুংসক লিংগৰ পেৰেগ্ৰাফ হয়। প্ৰথম পেৰেগ্ৰাফটোত তোমাৰ সম্পূৰ্ণ পুলিংগত ব্যৱহাৰ কৰিছে। এতিয়া তোমালোকে চাই যোৱা, প্ৰথমটো কি দিছে, এইছহ বালকহ, এইজন ল'ৰা, ওচৰত থকা বুজাইছে, ল'ৰাজন ওচৰত আছে মানে এইজন ল'ৰা। বালকহ খেলতি, ল'ৰাজনে খেলিছে। এইছহ ছাত্ৰহ, এইজন ছাত্ৰ। ছাত্ৰহ পঠতি, ছাত্ৰজনে পঢ়িছে। এইছহ নৰহ, এইজন মানুহ। নৰহ খাদতি, মানুহজনে খাইছে। ঠিক আছে, বুজি পাইছা? তোমালোকে বহীত লিখি লোৱা। এইছহ বালকহ, এইজন ল'ৰা, বালকহ খেলতি, ল'ৰাজনে খেলিছে। এইছহ ছাত্ৰহ, এইজন ছাত্ৰ, ছাত্ৰহ পঠতি, ছাত্ৰজনে পঢ়িছে। এইছহ নৰহ, এইজন মানুহ, নৰহ খাদতি, মানুহজনে খাইছে। ইয়ালৈকে হ'ল। তাৰে পিছত তোমাৰ ছেকেণ্ড পেৰেগ্ৰাফটোত চোৱা, এইছা বালিকা, এইজনী ছোৱালী। বালিকা হসতি, ছোৱালীজনীয়ে হাঁহিছে। এইছা ৰাধিকা, এইজনী ৰাধিকা, ৰাধিকা নৃত্যতি, ৰাধিকাই নাচিছে। এইছা মাতা, এইজনী মা, মাতা পচতি, মায়ে ৰান্ধিছে।
বুজি পাইছা নিশ্চয়। এইটো চোৱা এছহ, এইটো পুলিংগত, এছা স্ত্ৰীলিংগ। তাৰপিছত চোৱা এতৎ পুষ্পম, এইটো ফুল, পুষ্পম বিকশতি, ফুল ফুলিছে। এতৎ চক্ৰম, এইটো চকা, চক্ৰম চলতি, চকাটো চলিছে। ঠিক আছে, ইয়ালৈকে তোমালোকে বুজি পাইছা আশা কৰিছোঁ। একদম সহজ, একো টান বোলা বস্তুৱে নাই। যিসকলৰ সংস্কৃত আছে তেওঁলোকেতো খুব সহজে পাইছে, আৰু যিসকলৰ নাই তেওঁলোকে অলপ ভালদৰে চালেই হ'ল। তাৰপিছত আমাৰ এতিয়া আছে কি, ইয়াৰ অভ্যাস। এই পাঠটো শেষে হৈ গ'ল, একোৱেই নাই, অলপমান। এতিয়া চাবা অভ্যাসবিলাক আমি কেনেদৰে কৰিম। ইমান সহজ অভ্যাসবিলাকতো দিছে খালী ঠাই পূৰ কৰা। একদম মনোযোগেৰে শুনা। তাৰে এইবিলাক বুজি পালেই হ'ল। পৰীক্ষাত এনেও লিখিব পাৰিবা, জাষ্ট বুজি পালে হ'ল কেনেকৈ লিখিব লাগিব। খালী ঠাই পূৰ কৰা। এছহ বালকহ, এইজন ল'ৰা। খেলতি বুলি দিছে, ইয়াতে খেলতি বুলি দিছে। ইয়াতে খালীত কি হ'ব পাৰে? ইয়াত কৈছে এইছহ বালক, এইজন ল'ৰা খেলতি, খেলিছে। কোনে খেলিছে? ল'ৰাজনেতো খেলিছে না, অভিয়াছলি। ইয়াতে বালকহ লিখি দিলে হ'ল। ইয়াত বালকহ, উত্তৰ বালকহ লিখি দিলে হ'ল। তাৰপিছত এছহ ছাত্ৰহ, এইজন ছাত্ৰ। পঠতি, পঢ়িছে। কোনে পঢ়িছে? ছাত্ৰজনে পঢ়িছে না, উত্তৰটো ইয়াত খালী ঠাইত ছাত্ৰহ লিখি দিলে হ'ল। ছাত্ৰহ লিখি দিলে হ'ল, ইয়াতে ছাত্ৰহ লিখি দিলে হ'ল। এছা বালিকা, এইজনী ছোৱালী। এতিয়া বালিকা এইখিনি ঠাইত কি ছোৱালীজনী, আৰু ছোৱালীজনী কি কৰিছে? তুমি যিকোনো ক্ৰিয়াপদ লিখিব পাৰা। বালিকা পঠতি, তাৰমানে ছোৱালীজনী পঢ়িছে। বালিকা নৃত্যতি, ছোৱালীজনী নাচিছে। বালিকা গচ্ছতি, ছোৱালীজনী গৈছে। বালিকা হসতি, ছোৱালীজনী হাঁহিছে। যিকোনো লিখিব পাৰিবা ক্ৰিয়াপদটো। ইয়াত কোনো বাধ্যবাধকতা নাই। কিতাপ মই যি আছে সেইটো নিলিখিলেও কথা নাই, তোমালোকে যি জানা সেইটো লিখি দিলেই হ'ল। এতিয়া ক্ৰিয়াপদটো খালি শুদ্ধ হ'লেই হ'ল, এক বচনত থাকিলেই হ'ল। এতৎ পুষ্পম, এইটো ফুল। ডেছ বিকশতি, ফুলিছে। কি ফুলিছে? পুষ্পম বিকশতি, ফুল ফুলিছে। উত্তৰ সেইটোৱে। এতৎ পত্ৰম, এইটো পাত। পত্ৰম ডেছ, পাত কি হৈছে? পাতটো কি কৰিছে? পাতটো সৰিছে। ইয়াতে পততি লিখি দিলেই হ'ল। পত্ৰম পততি, ইয়াতে পততিয়ে লিখিব লাগিব। পত্ৰম পততি। এই বুজি পাইছা খালী ঠাইখিনি? এতিয়া তাৰে পিছত আছে তোমাৰ কি, শব্দৰ অৰ্থ। ইয়াতে শব্দৰ অৰ্থ কি দিছে? প্ৰথমটো শব্দ দিছে ইয়াতে বালকহ। বালকহ মানে মই কি কৈছোঁ? ল'ৰা। বালকহ মানে ল'ৰা। নৰহ মানে মানুহ। খাৰতি মানে খাইছে। পততি মানে পঢ়িছে বা সৰিছে। চক্ৰম মানে চকা। নৃত্যতি মানে নাচিছে। হৈ গ'ল। বালকহ মানে ল'ৰা। নৰহ মানে মানুহ। খাদতি মানে খাইছে। পততি মানে সৰিছে। চক্ৰম মানে চকা। নৃত্যতি মানে নাচিছে। এই পদবিলাকৰ অৰ্থ হ'ল। তাৰপিছত তলৰ পদবিলাকৰ লিংগ নিৰ্ণয় কৰা। লিংগ, আমি লিংগ কেই প্ৰকাৰ বুলি কৈছিলোঁ? 3 প্ৰকাৰৰ: পুলিংগ, স্ত্ৰীলিংগ আৰু নপুংসকলিংগ। ইয়াতে কিছুমান শব্দ দিছে আৰু এই আমি উলিয়াই ল'ম। এছহ কোনটো লিংগত হ'ব? এছা কি লিংগত হ'ব? এতৎ কি কোনটো লিংগত হ'ব? বালকহ কোনটো লিংগ? বালিকা পুষ্পম কোনটো লিংগত? অভিয়াছলি ধৰিবই পাৰিম। যদি বেছিভাগ শব্দত দেখিবলৈ পোৱা যায় যে সংস্কৃতৰ প্ৰায় মিলে, এই টেকনিকটো খটাব পৰা। যদি একবচনত থাকে সাধাৰণতে পুলিংগত লাষ্টত তোমাৰ কি থাকে? বিসৰ্গ। সেইটো হ'লে পুলিংগ। যদি লাষ্টৰ স্বৰটো আকাৰ বা দীৰ্ঘইকাৰ হয় সি স্ত্ৰীলিংগ, আৰু যদি লাষ্টত ম থাকে তেনেহ'লে নপুংসকলিংগ হয়। ইয়াতে তোমাৰ প্ৰথমতে
ইয়াত চোৱা এছহ, এছহটো এইটো হ'ব তোমাৰ পুলিংগ, এই লাষ্টত বিসৰ্গ আছে। তাৰপিছতটো আছে এছা, এইটো হ'ব তোমাৰ স্ত্ৰীলিংগ, আৰু এটাতটো হ'ব তোমাৰ কি নপুংসকলিংগ। তাৰপিছত বালকহ পুলিংগ, বালিকা স্ত্ৰীলিংগ, আৰু পুষ্পমটো হ'ব তোমাৰ নপুংসকলিংগ বা ক্লীবলিংগ। এছহ পুলিংগ, এছা স্ত্ৰীলিংগ, এতত ক্লীবলিংগ বা নপুংসকলিংগ মনত থাকিব। তাৰপিছত বালকহ পুলিংগ, বালিকা স্ত্ৰীলিংগ, আৰু পুষ্পমটো নপুংসকলিংগ। এই বালকৰ পিছপিনে বিসৰ্গ আছে চোৱা, পুলিংগ হ'ব, বালিকাৰ পিছত লাষ্টৰ স্বৰটো কি আছে আকাৰ আছে স্ত্ৰীলিংগ, আৰু পুষ্পমৰ লাষ্টত ম আছে নপুংসকলিংগ। এনেকুৱাও উলিয়াব পাৰি। তাৰে পিছত তোমাৰ আছে কি বাক্য ৰচনা কৰা। বিকশতি, বিকশতি মানে হ'ল ফুলিছে। উত্তৰ কি লিখিবা, ফুলিছে। কি ফুলিছে বাৰু, উত্তৰ কি লিখিবা, উত্তৰ লিখিলে পুষ্পম বিকশতি, পুষ্পম বিকশতি, পুষ্পম বিকশতি, এইটো উত্তৰ লিখিলে হ'ল। তাৰপিছত মাতা, মাতাৰ বাক্য ৰচনা। মা, মায়ে কি কৈছে, মাতা, মাতা পচতি, এইটো মাতা পচতি, এইটো এনচাৰ হ'ব মাতা পচতি। বালিকা, বালিকা, বালিকা কি লিখা, বালিকা, বালিকা লিখিবা, বালিকা, বালিকা ছোৱালীজনী কি কৰিছে, পচতি লিখি দিলেও হ'ল, ছোৱালীজনী পঢ়িছে। বা বালিকা গচ্ছতি, ছোৱালীজনীয়ে কৈছে, বালিকা নৃত্যতি, ছোৱালীজনীয়ে নাচিছে, বালিকা হসতি, ছোৱালীজনীয়ে হাঁহিছে। তাৰপিছত আছে কি তোমাৰ ছাত্ৰহ, ছাত্ৰহ কি লিখিবা, ছাত্ৰহ যিকোনো লিখিব পাৰি। ছাত্ৰহ পঠতি, ছাত্ৰজনে পঢ়িছে, ছাত্ৰহ পঠতি, ছাত্ৰহ পঠতি, বা ছাত্ৰহ গচ্ছতি, ছাত্ৰজনে কৈছে, ছাত্ৰহ লিখতি, ছাত্ৰজনে লিখিছে, ছাত্ৰহ কৰতি, ছাত্ৰজনে কৰিছে, যিকোনো লিখিব পাৰি, একদম সহজ। খেলতি, খেলতিত কি লিখা, এইটো লিখিব পাৰা, বালকহ, বালকহ খেলতি, ল'ৰাজনে খেলিছে। বা মানুহৰ নাম দিও লিখিব পাৰা, মাধৱহ খেলতি, মাধৱে খেলিছে, হৰি খেলতি, হৰিয়ে খেলিছে, ৰামহ খেলতি, ৰামে খেলিছে। ঠিক সেইদৰে নৰহ, নৰহ কি লিখা, নৰহ মানুহজনে কি কৰিছে, নৰহ গচ্ছতি লিখা, মানুহজনে গৈছে। নৰহ বেছি দীঘল বাক্য লিখিব নালাগে, কাৰণ ভুলো হৈ যাব পাৰে তোমালোকৰ। নৰহ কাৰ্যম কৰতি লিখিব পাৰা, মানুহজনে কাম কৰিছে। নৰহ অধ্যয়নম কৰতি, মানুহজনে অধ্যয়ন কৰিছে। নৰহ নগৰম গচ্ছতি, মানুহজনে নগৰলৈ গৈছে। এনেকুৱাকৈও লিখিব পাৰা, বহুত দীঘল দীঘল বাক্য লিখিব পাৰা। কিন্তু মোৰ মতে সহজ বাক্য লিখা ভাল পৰীক্ষাত, যিহেতু নম্বৰটো পাই যাবা। ইয়াৰ তলৰ বাক্যবোৰ অনুবাদ কৰা, অনুবাদ কৰিব পাৰিছে। বালকহ খেলতি, ল'ৰাজনে খেলিছে। ৰাধিকা নৃত্যতি, ৰাধিকাই নাচিছে। মাতা পচতি, মায়ে ৰান্ধিছে। চক্ৰম চলতি, চকাটো চলিছে। পুষ্পম বিকশতি, ফুল ফুলিছে। মই কি কৈছোঁ, বালকহ খেলতি, ল'ৰাজনে খেলিছে। ৰাধিকা নৃত্যতি, ৰাধিকাই নাচিছে। মাতা পচতি, মায়ে ৰান্ধিছে। চক্ৰম চলতি, চকাটো চলিছে। পুষ্পম বিকশতি, ফুল ফুলিছে। এতিয়া তাৰে পিছত ইয়াতে কিছুমান পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগৰ শব্দ দিছে। এই শব্দবিলাক আহিব পাৰে, যিকোনো শব্দ দি দিব পাৰে। তোমালোকৰ লিংগ নিৰ্ণয় কৰা বুলি প্ৰশ্ন এটা দি দিব পাৰে। গতিকে এই শব্দবিলাক তোমালোকে চাই ল'বা, চাই যোৱাটো মোৰ মতে ভাল পৰীক্ষাত।
পুলিংগৰ এইখিনি পুলিংগৰ এই শব্দবিলাক বালকঃ নৰঃ বালঃ গজঃ দেৱঃ অশ্বঃ আচাৰ্য পুত্ৰ মুনি পতি সখী চেনানী সাধু পিতৃ এইবিলাক পুলিংগত পৰে। তাৰপিছত এইটো স্ত্ৰীলিংগৰ এইবিলাক বালিকা লতা গংগা বালা জায়া কান্তা মতি নদী স্ত্ৰী মাতৃ ধেনু বধূ ভূ। তাৰপিছত এইবিলাক ক্লিবলিংগৰ ফলম চক্ৰম ৰথম পুষ্পম অন্নম পত্ৰম মিত্ৰম আচনম জলম কুচুমম ৰাষ্ট্ৰম পুস্তকম গৃহম। এইবিলাক হৈছে তোমাৰ ক্লিবলিংগৰ শব্দ। এইবিলাক পৰীক্ষাত চাই যাবা। এতিয়া আশা কৰিছোঁ মই যিবিলাক কৈছোঁ তোমালোকে বুজি পাইছা, আৰু কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰা, লাইক আৰু কমেণ্ট কৰিবা। ধন্যবাদ, নমস্কাৰ।